নমস্কাৰ, মোৰ নাম শ্ৰী মৃদুপৱন দাস। মই নলবাৰীৰ মুকালমুৱাৰ অন্তৰ্গত গাঁও হালিঘাটত মই বাস কৰোঁ। বৰ্তমান মই গাড়ীখন যোৱা এমাহ ধৰি তাৰ মানে মই এই একমাহ ধৰি এই মাহটোৰ ভিতৰত মই নিৰ্মাণ কৰি উলিয়াইছোঁ। এই গাড়ীখনৰ নাম হ'ল ৰয়েল এনফিল্ড হিমালয়ান। কিন্তু এখনো বনাই আছোঁ, কাৰণ পঢ়াৰ লগতে টেলেণ্ট থকাৰ মানে প্ৰয়োজনীয়। সেইকাৰণে মই এখনো বনাইছোঁ। চন্দ্ৰযান 3, তাৰপিছত এখন ট্ৰেক্টৰ বনাইছোঁ, এখন বাছ বনাইছোঁ, তাৰপিছত এখন থাৰ বনাইছোঁ, আৰু লাষ্ট এখন বলেৰো পিক আপ বনাই থৈ দিছোঁ। ইলেক্ট্ৰিক সংযোগ কৰা নাই, কিন্তু যোনখন মই বলেৰো পিক আপ বনাইছোঁ এখন ফুল্লি ইলেক্ট্ৰিক। এখন চুইচ টিপি দিলে আগা পিছা হৈ লেফ্ট ৰাইট যায়। ইফালে তাৰ ছিগনেল লাইটো জ্বলে, হেডলাইটো জ্বলে, বেক লাইটো জ্বলে। গোটেইখিনি তুমি ব্যৱস্থা মোৰ মা দেউতা উৎসাহ দিছিল, ককাও আছে, এইফালে ঘৰৰ মানুহো আছে, পেহী জেঠি চবে উৎসাহ দিছে। সেইকাৰণে আজি এখন মই ভালকৈ বনাই দিয়ে কম শ্ৰেণীৰ ছাত্ৰ হয়। ভৱিষ্যত মই মেকানিকেল ইঞ্জিনিয়াৰিং তাতে সেইটোতে মই আগবাঢ়ি যাম বুলি ভাবিছোঁ। মানে যাতে মই আৰু এই বনাই নতুন নতুন যাতে মই মডেল উলিয়াব পাৰিম, মানুহৰ কাৰণে যাতে সহজ হৈ পৰে। যি এতিয়া ইলেক্ট্ৰিক গাড়ী উলিয়াইছে, মই তাতকৈও মানে ভাল উন্নত গাড়ী উলিয়াম বুলি ভাবিছোঁ। তুমি চলা বিশেষকৈ মই ক্লাছ 4ৰ পৰা আৰম্ভ কৰি আছোঁ এইটো বনোৱাটো। তাতে ইমান ভালকৈ কৰা নাছিলোঁ, কিন্তু এই যোনবিলাক এই কোম্পানী নতুন নতুন গাড়ী উলিয়াই বনাই থাকে, তাকে দেখি মই কিনে এইবিলাক তাৰে মিনি মডেলটো বনাই কিনে উলিয়াইছোঁ। ইউটিউব বনা নাই, মানে এই ফটোটো আছে ন, সেই ফটোটোৰ পৰা চাইছে বনাই। চাইছে বনাই ইউটিউবৰ পৰা চাই নহয় মানে।